ম'ম' মেগী পিজ্জা হয়তো আপোনালোক বহুতে খাইছে কিন্তু আপোনালোকে যদি একেবাৰে মছলাবিহীন কিবা খাদ্য খাম ভাবি আছে তেনেহ'লে মই আজি আপোনালোকক লৈ যাম বুলি ভাবিছোঁ এনেকুৱা এখন ৰিজৰ্টলৈ যিখন ৰিজৰ্টৰ ভিতৰত সোমাই মই নিজে আচৰিত হ'লোঁ ইমান বেছি ধুনীয়া পৰিৱেশ ইমান বেছি পৰিপাটি ইমান বেছি চাফ চিকুণ ইমান বেছি ইউনিক গতিকে ভাবিলোঁ আপোনালোকৰ মাজলৈও ভিডিঅ'ৰ জৰিয়তে আগবঢ়াচোন ইয়াত আপোনালোকে থকা মেলাৰ পৰা আদি কৰি সকলো ধৰণৰ সুবিধা পাই যাব গতিকে দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰিম ভাবিছোঁ আজি আহিছোঁ আপোনালোকক একদম এখন ইউনিক ৰিজৰ্ট দেখুৱাবলৈ আৰু ৰিজৰ্টখনৰ নামটো হৈছে আপোনাৰ এথেনিক ভিলেজ ৰিজৰ্ট আৰু এই ৰিজৰ্টখন আছে কাজিৰঙা কহৰাত আপোনালোকে আইৰাৰ পৰা অকণমান আগলৈ আহিলে দেখিবলৈ পাব গতিকে দেৰিকৈ এতিয়া ৰেষ্টুৰেণ্টখনৰ ভিতৰ ফালে সোমাই যাম ভাবিছোঁ আৰু লগতে আপোনালোককো ইয়াৰ পৰিৱেশটো দেখুৱাই যাম ভাবিছোঁ আপোনালোক যদি ইয়ালৈ আহিম ভাবিছে তেনেহ'লে ভিডিঅ'টো কিন্তু শ্বেয়াৰ কৰি ৰাখিব নাপাহৰিব দেই আৰু লগতে আপোনালোক যিসকলে প্ৰথমবাৰ বাবে মোৰ পেজত ভিডিঅ' চাই আছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি যাব আৰু এইফালে দেখিছে নহয় এয়া হৈছে শিলত কাটি থোৱা মূৰ্তি আচলতে তেওঁলোকে শিলত বহুত বেছি ধুনীয়াকৈ তেওঁলোকৰ ট্ৰেডিশ্যনেল মূৰ্তিবোৰ কাটি ৰাখিছে সঁচাকৈ বহুত বেছি ধুনীয়া লাগিছে আৰু এইফালে দেখিছে নহয় মানে সকলোবোৰ হৈছে তেওঁলোকৰ ট্ৰেডিশ্যনেল একোজন লোক মানে মহান ব্যক্তি আৰু এইফালে মই এতিয়া আহিছোঁ আপোনাৰ ৰেষ্টুৰেণ্টখনৰ ফালে আৰু তেওঁলোকৰ ৰেষ্টুৰেণ্টখনৰ নামটো হৈছে চামেলি আৰু তাৰ লগতে ইয়াতো আপোনালোকে ফুলবোৰ দেখিছে ইমান বেছি ধুনীয়াকৈ ফুলি আছে গতিকে মই এতিয়া আহিলোঁ আপোনাৰ চামেলি নামৰ যিখন ৰেষ্টুৰেণ্ট আছিলে ৰেষ্টুৰেণ্টখনৰ ভিতৰ ফালে আৰু ৰেষ্টুৰেণ্টখনৰ ভিতৰভাগ ইমান বেছি ধুনীয়া হয় মানে বহুত বেছি চাফ চিকুণ হয় আৰু দেখিছে আপোনালোকে নিশ্চয় দেখি ধৰিব পাৰিছে ইয়াত ক'তো অকণমান ধূলিকণা এটাও নাই আৰু এইফালে ইমান ধুনীয়াকৈ আপোনাৰ এইবোৰ মানে ফুলৰ টাববোৰ সজাই ৰাখিছে বহুত বেছি ভাল লাগিছে গতিকে এই সকলোবোৰ মানে তেওঁলোকে বাঁহ বেত আৰু লগতে খেৰ দি বনাইছে আৰু এইফালেও আছে আপোনালোকে যদি মানে ভাবে যে এক্সট্ৰাকৈ অকণমান বহিম বুলি দুজন এইফালে আপোনালোকে ধুনীয়াকৈ বহিব পাৰিব আৰু এইফালেও দেখিছে ন টাববোৰত ধুনীয়াকৈ তেওঁলোকে মূৰ্তিবোৰ সজাই ৰাখিছে আৰু এইফালে এই যে ঘৰবোৰ দেখিছে এই ঘৰবোৰৰ ভিতৰত আপোনালোকে থাকিব পাৰিব মইতো আপোনালোকক কৈছিলোঁ ইয়াত থকা মেলাৰো সুবিধা আছে গতিকে আপোনালোক যদি থকাকৈ আহিম ভাবিছে ইয়াত থাকিব পাৰিব আৰু ইয়াত এটা ৰুমৰ দাম আৰম্ভ হৈছে 5,000 টকাৰ পৰা মানে আপোনালোকে 5,000 টকাৰ পৰা 15-20,000 টকালৈকে ইয়াত ৰুমবোৰ পাই যাব আৰু এইফালে ডেক'ৰেশ্যনবোৰ দেখিছে ন ইমান বেছি ইউনিক গতিকে ভাবিলোঁ আপোনালোকৰ ৰুম এটাৰ ভিতৰভাগো দেখুৱাই দিওঁ আৰু এইফালে এই ৰুমটো চাওকচোন ইমান বেছি ধুনীয়া হয় মানে আপোনালোকে যদি ফেমিলিৰ লগত আহে আপোনালোকে 5-6জন লোক আহিলেও হয়তো ধুনীয়াকৈ থাকিব পাৰিব আৰু এইফালে তেওঁলোকৰ পেইণ্টিংবোৰ লগাই থৈছে আৰু ইয়াতে আপোনালোকে চোফা আছে ডাইনিং আছে আৰু লগতে এইফালে মই এতিয়া গৈ আছোঁ বেডৰুমটোৰ চাইডৰ ফালে আৰু বেডৰুমটো ইমান বেছি ধুনীয়া আছিলে মানে বেডৰুমটোৰ ভিতৰ ফালে সোমাই মোৰ ওলাবলৈ মনেই যোৱা নাছিলে আৰু বিচনাখনো বহুত বেছি ধুনীয়া আছিলে মানে দেখিছে আপোনালোকে মইনো কিমান কৈ থাকিম গতিকে ছবিয়ে যিহেতু কথা কয় আপোনালোকে ধুনীয়াকৈ চাই গ'লে নিশ্চয় ধৰিব পাৰিবই আৰু এইফালে এই যে ৰুমবোৰ দেখিছে এই ৰুমবোৰৰ ষ্টাৰ্টিং প্ৰাইচ আছিলে আপোনাৰ 5,000 টকাৰ পৰা আৰু এই ৰুমবোৰ যথেষ্ট ধুনীয়া আছিলে আৰু এওঁলোকৰ মানে ৰুমবোৰ অকণমান ইউনিক হয় আৰু এইফালে দেখিছে নহয় আপোনালোকে ৰুমৰ বাহিৰৰ পৰা ধুনীয়াকৈ যিখন কাৰ্বি পাহাৰ আছে কাৰ্বি পাহাৰখন দেখিবলৈ পাবই মানে তেওঁলোকৰ ৰিজৰ্টখনৰ কাষতে কাৰ্বি পাহাৰখন লাগি আছে আৰু এইফালে এইটো হৈছে চাংঘৰ আৰু এই চাংঘৰটোৰ ভিতৰ ফালে মই অকণমান উঠি আহিলোঁ বহুত বেছি ভাল লাগিলে আৰু এইফালে ইয়াতো ৰুমবোৰ তেওঁলোকে বনাই আছে মানে ৰিজৰ্টখন সম্পূৰ্ণ কমপ্লিট হোৱাগৈ নাই তেওঁলোকে কনষ্ট্ৰাকশ্যনৰ কামো ধুনীয়াকৈ চলাই নিছে আৰু এইফালে ৰুমবোৰ অকণমান আপোনালোকক দেখুৱাই থাকোঁতে যিহেতু মোৰ খানাও আহি গ'ল সেই গতিকে ভাবিলোঁ দেৰিকৈ তেওঁলোকৰ খানাটো টেষ্ট কৰি লওঁ আপোনালোককতো কৈছিলোঁ একেবাৰে মছলাবিহীন বুলি গতিকে প্ৰথমতে টেষ্ট কৰিব লৈছোঁ তেওঁলোকৰ যিটো আপোনাৰ ফ্ৰাইড ৰাইচ আছিলে চিকেন ফ্ৰাইড ৰাইচটো মানে মই বহুত বেছি বস্তু অৰ্ডাৰ কৰা নাই আপোনাৰ চিকেন ফ্ৰাইড ৰাইচ এটা অৰ্ডাৰ কৰিলোঁ আৰু লগতে আপোনাৰ যিটো তেওঁলোকৰ মানে পনীৰ টিক্কা অৰ্ডাৰ কৰিছিলোঁ নহয় পনীৰ বাটাৰ মছলা অৰ্ডাৰ কৰিছিলোঁ হ'ব পাৰে পাহৰিয়ে থাকিলোঁ আৰু লগতে আপোনাৰ চিকেন হাক্কা নুডলছ অৰ্ডাৰ কৰিছিলোঁ আৰু গোটেইকেইটা বস্তুতে মছলা একেবাৰে কম দিছে আৰু মই ফ্ৰাইড ৰাইচটো টেষ্ট কৰিলোঁ সঁচাকৈ ফ্ৰাইড ৰাইচটোৰ টেষ্টটো বহুত বেছি ধুনীয়া আছিলে কিন্তু তেওঁলোকৰ যিটো পনীৰৰ আইটেম আছিলে সেই আইটেমটো মই ইমান বেছি টেষ্টি নাপালোঁ আৰু তাৰ লগতে যিটো মানে চিকেন হাক্কা নুডলছ আছিলে সেইটো সোৱাদটো কিন্তু যথেষ্ট ধুনীয়া আছিলে গতিকে আপোনালোক যদি কেতিয়াবা এই ৰিজৰ্টখনলৈ আহে আপোনালোকে নিজৰ মনৰ পচন্দৰ যিকোনো ধৰণৰ খানা অৰ্ডাৰ কৰি খাব পাৰিব আৰু লগতে মই আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোক যদি ইয়ালৈ আহিব বিচাৰে অকণমান হাতত সময় লৈ আহিব কিয়নো এই ৰিজৰ্টখন বহুত বেছি ধুনীয়া হয় আৰু আপোনালোকে সময় অতিবাহিত কৰিবলৈ বহুত বেছি ভাল পাব আমাৰ একচুয়ালি 5,000 টকা ষ্টাৰ্টিং আছে আপোনাৰ 15,000 লৈকে এটো বৰ্তমান 15,000 ৰ ৰুম হয় এটো 15,000 ৰ হয় মানে ষ্টাৰ্টিং 5,000 ৰ পৰা ঠিকে আছে আৰু আপোনালোকৰ মানে লোকেশনটো কি হয় এক্স্যাক্টলি কৈ দিবচোন একচুয়ালি আপোনাৰ কাজিৰঙা পহৰা বগৰীজুৰি আৰু এই কাৰ্বি আংলং বুলি ডিস্ট্ৰিক্ট কাৰ্বি আংলং পৰে ডিস্ট্ৰিক্ট কাৰ্বি আংলং পৰে ঠিকে আছে গতিকে ধুনীয়াকৈ আপোনালোকৰ ৰুম কেইটাও দেখুৱাই দিলোঁ বাকী বহুত বেছি ধুনীয়া একদম ঠাণ্ডা পৰিৱেশ আপোনালোক আহিব পাৰিব বাকী যদি মই বহুত বেছি দীঘলীয়া নকৰোঁ আজিলৈ আহিলোঁ